হা হা স্পেচিয়েল ভোগালী বিহু এই চাক না এইটোৱে হৈছে মেইন মাল গাহৰি মেইন এইটো গাহৰি আমি ইয়াত পুৰি আছোঁ পুৰি গাহৰিটো চাওকচোন বা জুই এইটো আপোনাৰ পুৰা প্ৰচেছিংটো প্ৰায় 70% ক্লিয়াৰে হ'ল প্লাছ আমি ইয়াত মানে পুৰাৰ আগত এই বস্তুটো এইটো লাষ্ট ষ্টেপ এটা ষ্টিক আছে আৰু ইয়াত আমি মেৰিনেট কৰিছোঁ প্ৰায় আধা ঘণ্টা সময় ৰাখিছোঁ আধা ঘণ্টা 45 মিনিট মেৰিনেট কৰোঁতে মই ব্যৱহাৰ কৰিছোঁ আপোনাৰ নেমু টেঙা আছে জালুক আছে আৰু নিমখ অলপ দিছোঁ ঠিক আছে আৰু প্লাছ লগত তাত আদা নহৰু পেষ্টটো খানি দিছোঁ খানি কিনে প্ৰায় আধা ঘণ্টাটো 45 মিনিট ইয়াত মেৰিনেট কৰি ৰাখিছোঁ ৰাখি কিনে ইয়াত মানে জুইত পুৰি আছোঁ ছেকেণ্ড ষ্টেপ আৰু থাৰ্ড ষ্টেপ যিটো ষ্টাৰ্ট মানে এণ্ডিংটোৰ মানে এণ্ডিংটোৰ কাৰণে মই ডিছখন ৰেডি কৰিছোঁ এইটো এইখিনি পূৰা হৈ গ'ল ইয়াৰ লগত আমি ইয়াত কৰিম এইটো পিঁয়াজটো সৰু সৰু চাইজৰ এনেকৈ কাটি বঢ়িয়া কৰি মিহিকাৰে ৰাখি থৈ দিছোঁ প্লাছ আপোনাৰ এইটো হৈছে আদাটো অলপ থাকিব ইয়াত আদাটো দিলে ভাল লাগিব আৰু এইটো জলকীয়া 4টামান মানে কেঁচা দি দিম আৰু বাকীখিনি ইয়াত মানে যেনেকৈ গাহৰিটো মানে পুৰিছোঁ সেনেকৈ বস্তুটো মানে পুৰি ল'ম ইয়াত ধনিয়া আছে ধনিয়াৰ লগত প্লাছ ইয়াত আছে নেমু টেঙাটো দি সানি কিনে আৰু খাই চাব না যদি খোৱা নাই পুৰা গাহৰি সোৱাদ যদি এবাৰ খাই নহয় আৰু পাহৰি যাব বাকী বেলেগ ৰেচিপি খাবৰ কাৰণে বহুত হেল্ডি হয় এটা ষ্টিক ৰেডি হৈ গ'ল আৰু লাষ্ট এটা ষ্টিক আছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব ধন্যবাদ ভোগালী বিহু স্পেচিয়েল চাওক না এইটো উৰুকাৰ চাটনিটো আপোনালোকে দেখিলে প্ৰায় পূৰা যিখিনি প্ৰচেছ আছিলে চবখিনি কমপ্লিট কৰি কিনে দিবীপ ব্লগৰ চেনেলৰ পৰা আপোনালোকক হিয়া ভৰা আন্তৰিক মৰম চাওকচোন শুভেচ্ছা জ্ঞাপন কৰিলোঁ হিয়া ভৰা ভোগালী বিহুৰ চাটনি মানে স্পেচিয়েল চাটনি এইটো আপোনাৰ দিনটো শুভ হওক বঢ়িয়া কৰি সানি লওঁ আহি থকা দিনকেইটা শুভ এই বস্তুটো আপোনাৰ বনাওঁতে বেছি টাইম নালাগে যদি আপোনালোকে খাই পোৱা নাই এনে জাষ্ট এটা ৰেচিপি ট্ৰাই কৰি চাব পাৰে পুৰা গাহৰি মই আগলৈ আৰু যদি কিবা শিকিব ইচ্ছা আছে এই চেনেলটোত গৈ কিনে চালে হ'ল থেংক ইউ প্লাছ কি বস্তু ইয়াত কৰিছিলোঁ কি কিমান লাগিব একচুৱেলি আমি ইয়াত গাহৰি আছে হাফ কিলো কাৰণে দুটা সৰু মিডিয়ামৰ চাইজ পিঁয়াজ এনাফ আৰু জ্বালা আপুনি যিমান পৰিমাণৰ খায় যদি বেছি জ্বালা খায় বেছি দিব পাৰে যদি কম জ্বালা হয় কম দিব পাৰে চবখিনি বস্তু এনেকৈ ৰেডি কৰিব প্লাছ ইয়াত লাগিব আদা নহৰু অলপ লাগিব নেমু টেঙাটো দিব এইটো ভাল আৰু প্লাছ জালুকটো অলপ লাগিব জালুকটো মেৰিনেট কৰা টাইমতে জালুকটো দি কিনে ৰাখিব তেতিয়া ভাল এটা টেষ্ট দিব মছলা বুলি ক'লে সেইখিনি আৰু ঠিক আছে প্লাছ নিমখ যিখিনি পৰিমাণ হয় সেইখিনি দি কিনে এনেকৈ সানি থাকিব সানি থাক কালাৰটো চাক নাই এবাৰ টেষ্টি স্পেচিয়েল উৰুকাৰ নাইট আপোনালোকৰ চাগে ভাত পানী হৈ গ'ল মানে ভাত পানী চাগে প্ৰচেছন হৈছে আমিও এইটো চাটনি কৰি আছোঁ প্লাছ মাহঁতেও ভাত বনাই আছে আৰু নেক্সট ষ্টেপ কিবা এটা বনাই আছোঁ সেইটো দেখুৱাম ঠিক আছে সেইটোৱে অলপ টাইম লাগিব সেইটো মেৰিনেট কৰি থৈ আহিছোঁ থৈ আহি কিনে এইটো বাহিৰৰ চৌকাত এইটো মানে ৰেডি কৰি আৰু ডিছখন এতিয়া ইয়াক আপোনালোকে চাওকচোন পূৰা এণ্ডিং প্ৰচেছ আৰু টেষ্টি থেংক ইউ এন যাতে আশা কৰোঁ ভোগালী বিহুটো ভালে ভালে গৈ যায় আপোনালোকৰ লগতে গোটেই পৰিয়ালকে মই আন্তৰিক হিয়া ভৰা মৰম জ্ঞাপন কৰিলোঁ প্লাছ আহি থকা দিনকেইটা যাতে ভালে ভালে যায় আৰু বিহু আহিব ঠিক আছে বাই বাই গুড নাইট